আজি আমি গৈ আছোঁ দ্বিতীয়খন বেকী দলঙৰ ওচৰলৈ আৰু এই দলংখন বৰপেটাৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত। খুব চাব লগা হয়, বহুত ধুনীয়া লাগে। বলকচোন আমি সেই দলংখনৰ ওচৰলৈ গৈ থাকোঁ। এয়া চাওক, এই হাঁহবোৰে ইমান ধুনীয়াকৈ আছে, ইমান ধুনীয়াকৈ পানীত খেলি আছে। চাৰিওপিনে সেউজীয়া পথাৰ, ধাননিৰে ভৰা। মানে নতুনকৈ হৈছে আৰু নতুনকৈ ৰুইছে ধানবোৰ। গৈ আছোঁ, আপোনাৰ চাৰিওপিনে দেখুৱাই আছোঁ। অলপমান ৰৈছিলোঁ ইয়াত, আপোনালোকক দেখুৱাই আছোঁ। চাওক, বহুত ধুনীয়া লাগে। আকাশ চাওক কিমান ফৰকাল। এয়া চাওক ৰাস্তাৰ সিপাৰে। এতিয়া আমি আকৌ বাইকত উঠিলোঁ, এতিয়া গৈ আছোঁ। আপোনালোকে চাই থাকক আগলৈ কি পায় কি নাপায়। চাওক চাওক, আকাশখন ইমান ধুনীয়া লাগে। এতিয়া প্ৰায় 5টা বাজিবই আকৌ। আমি লুলু আৰু মই দুয়োটাই ইয়াতে ফুৰিবলৈ আহিছোঁ। এতিয়া মই বাইক চলাই আছোঁ আৰু লুলুৱে ভিডিঅ' কৰি আছে। এয়া আগত বা কি হৈছে এইবোৰ, ইমান মানুহ। বলকচোন আমি গৈ থাকোঁ। লুলু, ভিডিঅ'টো পিছপিনে ঘূৰাই দিবা দেই। বাপৰে, ইমান মানুহ, বাইক চাইকেল, বাপৰে কিবা হৈছে ইয়াত, মেলা হৈছে চাগে। আমি ইয়াত নৰখোঁ ৰ'বা। লুলু, ভিডিঅ'টো ঘূৰাই দিয়াচোন। তাত মানে কিবা মেলা হৈছে। এতিয়া বলক আমি আগলৈকে গৈ থাকোঁ। ৰাস্তা চাওকে, ইমান ধুনীয়া ৰাস্তা। এনেকুৱা ৰাস্তাত বাইক চলাই খুব মজা লাগে দেই। এতিয়া আমি প্ৰায় বহুত দূৰ আগবাঢ়িলোঁ, প্ৰায় 8 কিলোমিটাৰমান আহিলোঁৱেই। অলপ পিছত পামেই আকৌ দলংখন। অলপমান আগত আছে দলংখন। এয়া পালোৱেই, অলপ আগত আছে। চাই থাকক আপোনালোকে দলংখন, খুব ভাল লাগে। বহুতো মানুহ ইয়াতে ফুৰিবলৈ আহে, সেইকাৰণে আমিও আহিছোঁ। প্ৰায় 5টা বাজি গ'ল, আমি আকৌ ঘূৰিব লাগিব চাই। এয়া এইখনেই হৈছে দলং। এতিয়া আমি দলঙৰ ওপৰলৈ গৈ আছোঁ। চাওক কিমান মানুহ ইয়াতে ফুৰিবলৈ আহিছে। গধূলি ৰাতিপুৱা বহুতো মানুহ ইয়াতে ফুৰিবলৈ আহে। অলপমান আগত বাইক ৰখাই আছোঁ ৰ'ব। এতিয়া আমি ইয়াত বাইক ৰখালোঁ, চাই থাকক। এয়া লুলু আমাৰ, বাপৰে। লুলুক মই দেখুৱাই আছোঁ। লুলুৱে বিৰাট বাই বাই দিছে দেই। আগন্তুক 2022-ত ইয়াতে বনভোজ খাবলৈ খুব মজা লাগিব। এতিয়া পানীৰে ভৰ্তি হৈ আছে, চাওকচোন চাৰিওপিনে পানীয়ে পানী। এইটো বেকী নদী হয়। ভিডিঅ'টো চাৰিওপিনে ঘূৰাই দিছোঁ, চাই লওক। পানীবোৰ ইমান ধুনীয়াকৈ বৈ আছে। জুম কৰি দিছোঁ আপোনালোকক। কেতিয়াবা আহিব পাৰে এই দলংখনলৈ, বহুতো মানুহ ফুৰিবলৈ আহে। চাওক পানীৰ কি পাত, ইমান ধাৰ। তাৰমানে পানীৰ গভীৰতা বহুত হ'ব চাগে। বহুত ভাল লাগিছে দেই আহি। চাওক আগলৈকে দেখুৱাই আছোঁ আপোনালোকক। এই ফুটফুটি আহি আছে এখন, মানে মেচিন নাও বুলি কয়। এয়া ফুটফুটি, ইয়াতে ফুটফুটিৰ যাতায়াত চলে। আকাশ চাওক, আকাশ
ইমান ধুনীয়া ফৰকাল, প্ৰায় 5টা বাজি গৈছে। এয়া ফুটফুটিখন অলপমান দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। চাওক কুঁহিয়াৰ লৈ আহিছে একেবাৰে। চাওক দলংখন চাওক কিমান দীঘল, প্ৰায় 1 কিলোমিটাৰ হ'ব। আকাশ ফৰকাল হৈ আছে, সন্ধিয়া হ'বই আৰু 5:30 বাজি গৈছে বৰ্তমান। দুয়ো পাৰে পানী আছে, চাওক এইপিনেও পানী, সেইপাৰেও পানী। ইয়াতে শীতকালত যেতিয়া পানী শুকাব তেতিয়াতে বনভোজ খাবলৈ খুবেই মজা লাগিব। আপোনালোকে ইয়াতে আহিব পাৰে। চাওক এতিয়া আমাৰ লুলুৱে থিয় দিছে ইয়াত, এইটো লুলুৱে বিৰাট চেলফি উঠি আছে ইয়াত। দে লুলু কিবা ক। লুলুৱে লাজ কৰিলে। চাওক দলংখন চাওক বহুত দীঘল, 1 কিলোমিটাৰমান হ'ব। আমি আগলৈকে যোৱা নাই। আমি মাজতে আছোঁ। দুয়ো পিনে আপোনাক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। পানীৰ ধাৰ চাওক কিমান পানী আছে, ইমান ওচৰলৈকে পানী আছে। এয়া চাওক অলপমান বালি ওলাইছে, মানে চৰ পৰিছে আৰু পানী শুকাইছে চাগে। চাওক এই তালৈকে চাওক কিমান ভাল লাগে। এই যদি ইয়াৰ পানী প্ৰায় আধা শুকাই যায় কিমান ধুনীয়া লাগিব নহয় জানো। গতিকে আজিলৈকে আৰু বেছি দেৰি নকৰোঁ, আমিও ঘৰলৈকে যাব লাগিব। আপোনালোকে আহিব কেতিয়াবা, আমিও যাওঁ ব'লক।